News Live TV. বাবা গুডু এইফালে আছোন বাবা কত গেলি অই গাধ মাতি আছো শুনা নাই ইয়ে মাতি আছা নেকি মোক বাবা বুলি মাতিলে কাণত নুহুমে নাকি হা গাধ বুলি মাতাৰ লগে লগে শুনা পাইছা যি বছৰৰ মূৰত বাবা বুলি মাতা কাণত চাপৰতে নকৰে কি হ'ল পিছে ক ঐ তোৰ পৰীক্ষাৰ বহি দিয়া নাই নেকি খেলা জমছি আজি ঐ কিবা সুধছো শুনা নাই কি ফুচফুচে আছা আমাৰ ছাৰ মাখা ইমান এলেহুৱা ইমান দিন কলো বহি দিবাই নোখোজে মোৰ লগত ফাঁকি বাজি মোৰ হাতত এই কি বহি হেনে পাই দেখোন ঐ গাধ ঐ তোৰ পৰীক্ষাৰ বহি গিলা বহি ঘৰত আনা বাদ দি বাজাৰত চানা বেপাৰীত তাতে বেছি আহিছা এই চালা উগ্ৰক কলো দূৰত যাই বেচবি ই চালা চকতে বেছি থৈছে ধৰাত পৰলো না আজি ঐ কিহৰ ফুচফুচ ইফালে চা আজি মাৰ গালি খাইছে কিজানি আৰু সেই খং মোৰ ওপৰতে যাব আজি ৰ কি নম্বৰ পাইছা চাং ৰ এই বিজ্ঞানত 50ৰ ভিতৰত 5 পাইছা থাপ্পৰত কাণ ফালি দিং নেকি ইয়াৰ আচৰ কাকত শূন্য এটা নাই আছে আগত আছে মাষ্টৰে ভুল কৰে মই কি কৰিম কুবে ঠেং ভাঙি দিং নেকি ইয়াৰ লেখছি চা আহি প্ৰশ্ন আহিছে ভৌতিক ধৰ্ম কাক বোলে আৰু এই গাধই উত্তৰ লেখছি চা ভূতক ভয় কৰি মানুহে যি ধৰ্ম লয় তাকে ভৌতিক ধৰ্ম বোলে ঐ গাধ ভূতক ভয় কৰিলে ভৌতিক ধৰ্ম বোলে পঢ়া শুনা নাই খালি ফাটা লেকচাৰ প্ৰশ্ন আহিছে গাখীৰৰ পৰা দৈ কেনেকৈ হয় এই গাধই লেখছি গাখীৰ নাখকে থৈ দিলে নিজে নিজে দৈ হৈ থাকে চেণ্ডেল খুলি কুবঙে নেকি ইয়াক এই উগ্ৰক পালি মই আজি দি আছো চালা উগ্ৰপন্থী তাৰ কাৰণে এই মাখা হ'ল প্ৰশ্ন আহিছে মালভূমি কাক বোলে এই গাধই কি লেখছি চা যি ভূমি বা মাটিত বহি মাল খোৱা হয় তাকে মালভূমি বোলে ইয়াত আশ্ৰী মাৰো নেকি আজিয়ে কমন পৰা নাই যি বানে বানে লেখছো আৰু যি বাৰু কি কমন পৰা নাই পঢ়া গিলা না নকল পঢ়া পাতি ক'ত আছে তোৰ ৰ ইংৰাজীৰ অৱস্থা কি কছা চাং ৰ এছে লেখছি চা কি আছে লেখছা এইখান মাই ফাদাৰ লেখছোৱে মাই ফাদাৰ ইজ এ ডমেষ্টিক এনিমেল ঐ গাধ ঐ মই এনিমেল নেকি মই বোলে ঘৰচীয়া জন্তু ই কাও মুখস্থ কৰি গৈছিলো আইচি মাই ফাদাৰ সেইকাৰণে অলপ মিলে মিলে লিখি দিছো আৰু সেইকাৰণে বাপেক তই গৰু বানলি আৰু লেখছিছা আই হেভ 10 ফাদাৰ হাই ৰে কপাল ইয়াৰ বোলে 10টা বাপেক মই 10টা গৰুৰ কথাহে লিখছিলো মান সন্মান চেছ কৰলাকে ই মোৰ মাই ফাদাৰ গিভছ বেবি ফাদাৰ এভৰি ইয়াৰ মই বেবি ফাদাৰ জন্ম দিওঁ নেকি হা প্ৰতি বছৰে বান্দৰৰ বংশ এই ডবলা লেকচা তই মাই ফাদাৰ গিভছ আছ মিল্ক ঐ গাধ ঐ মই কিত্তাৰ পৰা গাখীৰ দিয়া কৰলো কি পালাত পৰলো যাবাও নৰো শান্তিত থাকবাও নৰো আজি ভাত চাইটাও কাপলত নাইয়ে হেন পাইছো ৰে এই উগ্ৰক পালি আজি দি আছো মই ভালকে ঐ গাধ এইফালে চা কিহৰ ফুচফুচি এইফালে মোটা লাগছে মুতি আহো নেকি ক'ত পলাবা আহিছা থিয় হৈ থাক বুলি কৈছো আৰু কি লেকচাৰ ৰ এমং অল ফাদাৰ ব্লেক ফাদাৰ ইজ মাই বেষ্ট ফাদাৰ কলা গৰুটোৰ কথাহে কৈছো মই তোক গৰুৰ পাঘৰেদি বান্ধি লৈ কুব মাজি তোক পঢ়া শুনা নাই খালি ফাটা লেকচাৰ দি ঘূৰি ফুৰা আৰু অসমীয়াত কি লেকচাৰ ৰ গাধই লেখছি চা পানীত হাঁহ নচৰা অৱস্থা হলে মুৰ্গী পুহিব লাগে আৰু লেখছি যি মূলা বাঢ়ে তাকে চাইনিজ মূলা বোলে আছে গৰু নাবাই হাল গাধই লেখছি সেইটো জাৰ্চি গৰু বোলে 100 গৰু মাৰিলে পুলিচক খবৰ দিব লাগে ঐ গৰু কি লেখছা এইগিলা চা গাধৰ পল কাম শেষ ইয়াৰ বহি চালি হাৰ্টৰ বেমাৰী হাৰ্ট এটাক হৈ মৰবই কি বুৰ্বক জন্ম হৈছে তোমাৰ ঘৰত আহক আজি ঘৰত ইয়াক ভাল শিক্ষা দিব লাগিব